হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু এতিয়া যাব ওলাইছোঁ ইয়াৰ বজাৰত। অকণমান দূৰ হয় বজাৰটো, ইয়াৰ ৰিক্সা উঠি ল'লোঁ আৰু ইয়াৰ বজাৰ আহি পাই গ'লোঁ আৰু ৰিক্সাৰ পৰা নামি এতিয়া যাব ওলাইছোঁ ইয়াৰ ফটোষ্টেটৰ দোকানত। মোৰ মানে এটা অনলাইন কৰিব লগা আছিলে, তো বহুত টাইম ৰখি ইয়াৰ কামটো হৈ গ'ল। আৰু এইখন হৈছে আমাৰ সৰ্থেবাৰীৰ বজাৰটো, অকণমান দেখুৱাই দিলোঁ। আৰু এতিয়া আহিছোঁ ইয়াৰ পাৰ্লাৰত। ছোৱালী মানুহতো জানেই পাৰ্লাৰতনো কি কাম থাকিব, মানে থ্ৰেডিং কৰিব আহিছোঁ। আৰু এতিয়া ঘৰ যাব লওঁতে ভাবিলোঁ কুঁহিয়াৰৰ ৰস খাই যাওঁ, ইমান বেছি গৰম পৰিছে। তো এয়া খাই ল'লোঁ আৰু এতিয়া ঘৰ আহি পাই গ'লোঁ। তো মুখ হাত ধুই আপোনালোকক লগ পাই আছোঁ। আৰু এতিয়া মই মুখ হাত ধুই পঢ়িব লৈছোঁ, কাৰণ কাইলৈ আছে এক্সাম। আৰু মই মানে এক্সামৰ আগদিনাহে পঢ়োঁ, মানে মোৰতো বহুত বেয়া অভ্যাস, এক্সামৰ আগদিনালৈকে পঢ়িব থৈ দিওঁ। তো কাৰ এনেকুৱা অভ্যাস আছে জনাবচোন। তো আজি মিনি ব্লগটোৰ পৰা বিদায় লৈছোঁ। তো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহিছোঁ, বাই বাই।